মহন্তই আৰু এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ প্ৰেৰণ কৰিছে। শ্ৰদ্ধাস্পদ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ৰূপে কৰ্মত নিয়োজিত হোৱা দিন ধৰি আপুনি আজি কোপতি নিষ্ঠা আৰু সততাৰে জিলাখন তথা জিলা আমি চাকৰি পাই যাম। আজিকালি চব জানিব লাগিব, চব স্কিলছ আমি ডেভেলপ কৰিব লাগিব। নহয় যে ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা, সেইটো হ'লে তোমাৰ লাইফত কিবা কৰিব পাৰিবা। বাট এনেকুৱা কিছুমান স্কিল 100 আউট অফ 100 যদি তুমি স্ক'ৰ কৰি আছা, দেন অলছ' ইট ডাজ সকলোৱে এডভাইচ সেইবাবে আজি ইয়াত উপস্থিত হ'লোঁ। আৰু মই বৰ্তমান মুখ্যমন্ত্ৰী আজি উপস্থিত থকা সকলো বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰীসকল, মোৰ আজি প্ৰশিক্ষণ কেন্দ্ৰ অলকাপুৰস্থিত আমি প্ৰতি বছৰে যোৱা 2021 চনৰ পৰা আজি পৰ্যন্ত আমি যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছে ইয়াতে প্ৰশিক্ষণ লৈ থকা বৰ্তমানেও সেইসকল আমি সম্বৰ্ধনা জনাই আহিছোঁ। কাৰণ ইয়াতে আমি কোনো সীমা ব্যৱধান ৰখা নাই, ফাৰ্ষ্ট বা ছেকেণ্ড বুলি নহয়, সকলোকে আমি সম্বৰ্ধনা জনাওঁ। আজি 79 জনক জনাম আৰু লগতে আমি ABS ষ্টুডেণ্ট এৱাৰ্ডো দিওঁ। এই চেণ্টাৰত যিসকলে কোনো অসুবিধা নোহোৱাকৈ ভালকৈ নিয়মৰ বৰ্তিতা পালন কৰি সম্পূৰ্ণভাৱে নিয়মীয়াকৈ তেওঁলোকে আহে বা তেওঁলোকৰ বিহেভিয়াৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে, সকলোখিনি আমি চালি জাৰি চাই তেওঁলোকক আমি বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিওঁ। ছোৱালীসকলৰ পৰা এজনী আৰু ল'ৰাসকলৰ পৰা এজনক আমি দিওঁ। সেই সকলো মিলাই 81 হ'ব টোটেল আমি ষ্টুডেণ্টক আমি সম্বৰ্ধনা জনাই আহিছোঁ আৰু ভৱিষ্যতে আমি জনাম বুলি প্ৰতিজ্ঞাবদ্ধ। কাৰণ এই চেণ্টাৰত খুব কম খৰচতে আমি শিক্ষা প্ৰদান কৰোঁ, যাতে সকলোৱে এই অনুষ্ঠানৰ লগত জড়িত হৈ আৰু এই অনুষ্ঠানত যিসকলে জড়িত হৈ আজিও আছে সেইসকলকো আমি এই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যাতে তেওঁলোকে ভালকৈ শিক্ষা গ্ৰহণ কৰি যাতে ভৱিষ্যতে যিহেতুকে আজি বৰ্তমান সময়ত কম্পিউটাৰ বহুতেই প্ৰয়োজন, তেওঁলোকৰ বহুত প্ৰয়োজন, সেইকাৰণে তেওঁলোকে ভালকৈ শিক্ষা গ্ৰহণ কৰে যাতে তাৰ কাৰণে মোৰ অনুৰোধ থাকিল। আৰু লগতে যিসকলে থাৰ্ড গ্ৰেডৰ এক্সামত পাছ কৰিছে সেইসকলকো মই আজি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ মাজৰ পৰা দুই এজন আহিব নোৱাৰিলে, দুজনমান আহিছে বাৰু, তেওঁলোককো আমি অনুষ্ঠানত সম্বৰ্ধনা জনাম। তেওঁলোকে মানে কি আমাৰ ইয়াতে স্কিল যি টেষ্ট হয়, কম্পিউটাৰ টেষ্ট হয়, তাৰ কাৰণে আমি এক্সট্ৰা কোচিং কৰাওঁ, তেওঁলোককো আমি ইয়াতে সম্বৰ্ধনা জনাম। আমাৰ এইবছৰ 4জন পাছ কৰিছিলে, এজন জুত তেওঁৰ ৰিজনেল জুৰ কিবা ডাইৰেক্টৰ নেকি তেখেতে পাইছে, আৰু এজন SIতো পাইছে আৰু থাৰ্ড গ্ৰেডতো পাইছে, আৰু এজনে FCIত পাইছে। তেনেকৈ 4জন আমাৰ চেণ্টাৰৰ পৰা এইবছৰ পাছ কৰিছে থাৰ্ড গ্ৰেড এক্সামত। সেইসকল আমি সম্বৰ্ধনা জনাম। আজি আমাৰ ADC বাইদেউ মৰিগাঁও ADC বাইদেউ আহিছিলে আৰু লগতে আমাৰ ডাইট কলেজৰ অধ্যক্ষ মহোদয় DLED মৰিগাঁও যি অধ্যক্ষ মহোদয় তেখেত কিশোৰ কুমাৰ দাসদেৱ আৰু আমাৰ স্থানীয় ছাৰসকল আছিলে, আৰু লগতে মৰিগাঁও DSSC আপোনাৰ নীলোৎপল ডেকা ছাৰ আহিছিলে, আৰু লগতে আমাৰ এই অঞ্চলৰে ওচৰতে যি কলেজ আছে নীলোৎপল জুনিয়ৰ কলেজ তেখেতৰ অধ্যক্ষ আহিছিলে। তেনেকৈ বিশিষ্ট ব্যক্তিসকল আমাৰ সম্বৰ্ধনা অনুষ্ঠানত জড়িত হৈ আহিছিলে। বিশেষকৈ থাৰ্ড ডিভিজন পায় তেওঁলোকক উৎসাহ কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা পদক্ষেপ লৈছে নেকি? হয়, যি থাৰ্ড ডিভিজন বা ছেকেণ্ড ডিভিজন সকলক সমাজে তেওঁলোকক কোনো স্বীকৃতি নিদিয়ে, কোনো সমাজত তেওঁলোকে গামোচা এখন পাবলৈ যোগ্য নহয়। সঁচা অৰ্থত বহুত অনুষ্ঠান পাতে, বহুতে তেওঁলোকক কি কৰে, তেওঁলোকক নিবিচাৰে কি ষ্টাৰ বা ডিষ্টিংশ্যন পোৱা সকলকে তেওঁলোকে প্ৰধান গুৰুত্ব দিয়ে। মই বিচাৰোঁ কি তেওঁলোককো উৎসাহিত কৰক, তেওঁলোকেও যাতে ভৱিষ্যতে হয়তো আমাৰ ইয়াৰ পৰাই কোনোবা ACS হ'ব পাৰে, উৎসাহ জনাব লাগিব। তেওঁলোকে মেট্ৰিকত থাৰ্ড ডিভিজন পাইছে, হয়তো হায়াৰ ছেকেণ্ডেৰী তেওঁ তাতকৈ ভাল এটা ৰিজাল্ট কৰিব, হয়তো ভৱিষ্যতে ভাল এটা বিষয়া হ'বলৈ চেষ্টা কৰিব পাৰিব তেওঁলোকে। আৰু আপোনালোকেও গম পায় যে থাৰ্ড ডিভিজন মেট্ৰিকত পাব পাৰে, কিন্তু তেওঁলোকৰ মাজতো কিন্তু ACS বিষয়া আমি দেখিবলৈ পাইছোঁ, উদাহৰণো আছে আমাৰ মাজত। সেইটোৱে মই বিচাৰোঁ মানে।